এই মুহূৰ্তত নিউজ 24 অসমৰ সমূহ দৰ্শকক দিব লৈছো এটা বিগ ব্ৰেকিং নলবাৰীত উত্তাল প্ৰতিবাদ বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ প্ৰতিবাদ লোক জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিৰ এই প্ৰতিবাদ আমি পুনৰবাৰ জনাইছো এই খবৰ নলবাৰীত সৃষ্টি হৈছে এক উত্তাল প্ৰতিবাদৰ বাংলাদেশত হিন্দুৰ ওপৰত যি অত্যাচাৰ চলাইছিল সেই অত্যাচাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ কৰা দেখা গৈছে নলবাৰীত লোক জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিৰ আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো কেনেদৰে এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে নলবাৰীত আৰু নলবাৰীত এনেদৰে এতিয়া উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰিছে লোক জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিয়ে কিয়নো বাংলাদেশত হিন্দুৰ ওপৰত যি অত্যাচাৰ চলিছিল সেই অত্যাচাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ কৰা এতিয়া দেখিবলৈ পোৱা গৈছে নলবাৰীত এনেদৰে সৃষ্টি হৈছে এতিয়া এক উত্তাল প্ৰতিবাদ লোক জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিৰ এই উত্তাল প্ৰতিবাদ বাংলাদেশত হিন্দুৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ কৰা এতিয়া দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ নিউজ 24 অসমৰ সমূহ দৰ্শকক পুনে পুনে দেখুৱাবলৈ চেষ্টা কৰিছো কেনেদৰে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই দৃশ্যাংশ হৈছে নলবাৰী এনেদৰে নলবাৰীত এতিয়া উত্তাল প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে বাংলাদেশত হিন্দুৰ ওপৰত যি অত্যাচাৰ চলিলে সেই অত্যাচাৰৰ বিৰুদ্ধে এনেদৰে এতিয়া নলবাৰীত লোক জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতি এনেদৰে প্ৰতিবাদ কৰি পৰিৱেশ উত্তাল কৰি তুলিছে আমি সেই দৃশ্যাংশ পুনৰবাৰ পুনে পুনে দেখুৱাবলৈ নিউজ 24 অসমৰ সমূহ দৰ্শকক চেষ্টা কৰিছো বন্ধ করো